ওপৰত অত্যাচাৰ বন্ধ কৰক। মহিলা চেয়াৰমেনৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। মহিলা চেয়াৰমেনৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। বাইদেউ কওকচোন, আপোনাৰ নামত অভিযোগ আহিছে যে আপুনি বেনিফিচিয়াৰীৰ পৰা মানে পইচা লৈ আছে বুলি, এইবিলাক কি কথাবিলাক? আসসালামু আলাইকুম, নমস্কাৰ। মই চেৰপানগুৰি VCDCৰ চেয়াৰমেন হওঁ, লগতে মই এজনী এডভকেটো হওঁ। যি মিথ্যা অভিযোগ মোৰ বাবে দাখিল কৰিছে, সেই অভিযোগবোৰ সম্পূৰ্ণভাৱে মিথ্যা। মোক হেৰেছমেণ্ট কৰাৰ কাৰণে এনেকুৱা অভিযোগটো দিছে। আৰু মই মহিলাৰ কাৰণে, মহিলা মানুহ চেয়াৰমেন হৈছোঁ কাৰণে, সকলোৰ কথা নহয়, মহিলা মানুহ চেয়াৰমেন হৈছোঁ কাৰণে যি কেইজন মোৰ বিৰুদ্ধে লাগি থাকে, সেইকেইজনে বাৰে বাৰে অভিযোগ দি আছে যে মহিলা মানুহ চেয়াৰমেন আমি নামানো। মহিলা মানুহক কোনো ৰেছপন্স দিয়া নাই, মহিলা মানুহক ৰেছপন্স দিয়া নাই। আৰু অপমানো কৰি থাকে মাজে মাজে। ৰাইজৰ পৰাই শুনিবলৈ পাব আপোনালোকে, বা ৰাইজক কিবা কৈছে বুলি জানো। এইটোৱেই আমি আপোনালোকৰ ওচৰত আমি এইটোৱেই মানে আপত্তি কৰিছোঁ, যাতে মোৰ ওপৰত এনেকুৱা হাৰাশাস্তি নহয়, তাৰ কাৰণে আমি কিবা বিধি ব্যৱস্থা ল'বলৈ আহ্বান কৰিছোঁ। আপোনাৰ নামে আপোনাৰ লগাইছে, আপুনি 15,000লৈকে আপুনি টকা লৈছে, এইবিলাক সম্পূৰ্ণ মিথ্যা। মই নাজানো সিহঁতে কি কাৰণে এনেকৈ ক'লে। সেই বেনিফিচিয়াৰীবোৰ মোৰ লগত ভাল বেয়া নহয়, কি চক্ৰান্তত পেলাই সিহঁতক এনেকুৱা কৰিলে মই নাজানো। ৰাইজে যে কৈছে মেম্বাৰবিলাক আপোনাক হাৰাশাস্তি কৰিছে, এইটো কি সঁচা কথা নেকি? এইটো সঁচা কথা। আমি এইটো কমপ্লেইন বুলি নকয়, আমি এনেই জনাইছোঁ আমাৰ পাৰ্টি লেভেলত, যিহেতু আমাৰ পাৰ্টিটো আমাৰ কাৰণে কিবা সকলোৱে হ'ল আমাৰ পাৰ্টি। আমি পাৰ্টিত জনাইছোঁ, পাৰ্টিৰ পৰা কিবা কৰিব বুলি কৈছে, আৰু চাওক কি কৰে। আৰু বেনিফিচিয়াৰীৰ পৰা আৰু ৰাইজৰ পৰা যে আপুনি পইচা কালেকশ্যন কৰিছে বুলি শুনিছোঁ, এইবিলাক অভিযোগ মিথ্যা কথা বুলি আপুনি ক'ব নেকি? এইবিলাক সকলো মিথ্যা। লাগিলে তদন্ত কৰি চাব পাৰে, লাগিলে বেনিফিচিয়াৰীৰ ঘৰত গৈ গৈ শুনিব পাৰে। এইবিলাক সকলো মিথ্যা। কাৰোবাৰ ষড়যন্ত্ৰ এনেকুৱা হৈছে নেকি বুলি আপুনি ভাবে নেকি? এনেকুৱাই লাগে। আৰু আপোনাৰ এগেইনষ্টত ষড়যন্ত্ৰ চলাইছে? বহুত ষড়যন্ত্ৰ চলাইছে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, যিহেতু আমি মহিলা মানুহ, মোৰো এটা মানে ছেভৰ দৰকাৰ। এনেকুৱা অত্যাচাৰ কৰিলে আমি ডেভেলপমেণ্টৰ কাম কেনেকৈ কৰিম? আৰু ৰাইজেও ভালকৈ জানে আমি ভাল কাম কৰি আছোঁ। ৰাইজৰ মুখৰ পৰা আপোনালোকে শুনিব পাৰে আমি কেনেকুৱা কাম কৰি আছোঁ। মোৰ মুখৰ পৰা শুনিব নালাগে, মোৰ কথা বিশ্বাস কৰিব নালাগে। ৰাইজে যি ষ্টেটমেণ্ট দিব সেইটো মানি নিলেই হ'ল।